আমাৰ এই সকল কিংবদন্তি জনজাতীয় নেতাসকলৰ পবিত্ৰ আত্মাৰ কাৰণে, আত্মাৰ সদ্গতিৰ কাৰণে 1 মিনিট সময় প্ৰাৰ্থনা কৰিবলৈ মই সকলোকে অনুৰোধ জনাইছোঁ। আৰম্ভ হৈছে। হৈছে, ধন্যবাদ। তো ইয়াৰ পিছতে মই কোঅৰ্ডিনেশ্যন কমিটি অফ দি ট্ৰাইবেল অৰ্গেনাইজেশ্যনছ অফ আছামৰ সন্মানীয় সদস্য সংগঠনসমূহৰ নেতৃবৃন্দক পুষ্পাঞ্জলি অৰ্পণ কৰিবলৈ মই অনুৰোধ জনাইছোঁ। ক্ৰমে নিখিল বড়ো ছাত্ৰ সন্থাৰ সভাপতি দীপেন বড়ো, সদৌ অসম ট্ৰাইবেল সংঘৰ সভাপতি চুকুৰাম বসুমতাৰী, খনীন্দ্ৰ বসুমতাৰী, জেনেৰেল ছেক্ৰেটাৰী আপচু, তিলক দলে, সভাপতি টাকাম মিচিং পৰিণ কেবাং, চান পাংগিং জেনেৰেল ছেক্ৰেটাৰী, টাকাম মিচিং পৰিণ কেবাং, মতিলাল ৰাভা সভাপতি, নিখিল ৰাভা ছাত্ৰ সন্থা, ডক্টৰ সুভাষ ৰাভা সাধাৰণ সম্পাদক, নিখিল ৰাভা ছাত্ৰ সন্থা, প্ৰশান্ত মচৰং সদৌ তিৱা ছাত্ৰ সন্থাৰ সভাপতি, আছে লিষ্ট আছে। ইয়াৰ পিছতে তৰুণ মাদাৰ জেনেৰেল ছেক্ৰেটাৰী অল তিৱা ষ্টুডেণ্টছ ইউনিয়ন, দেৱানন্দ চেলেং সভাপতি সদৌ অসম সোণোৱাল কছাৰী ছাত্ৰ সন্থা, পৰীক্ষিত সোণোৱাল সদৌ অসম সোণোৱাল কছাৰী ছাত্ৰ সন্থা, সঞ্জীৱ হাজং সভাপতি হাজং ছাত্ৰ সন্থা, বিজয় হাজং সাধাৰণ সম্পাদক সদৌ অসম হাজং ছাত্ৰ সন্থা, প্ৰশান্ত দেউৰী সদৌ অসম দেউৰী ছাত্ৰ সন্থা, তপন দেউৰী জেনেৰেল ছেক্ৰেটাৰী অল আছাম দেউৰী ষ্টুডেণ্টছ ইউনিয়ন, প্ৰবীণ ডেকা শৰণীয়া কছাৰী ছাত্ৰ সন্থাৰ সভাপতি, দীপজ্যোতি শৰণীয়া সাধাৰণ সম্পাদক সদৌ অসম শৰণীয়া কছাৰী ছাত্ৰ সন্থা, সুৰেণ মদাহী সভাপতি মদাহী কছাৰী ষ্টুডেণ্টছ ইউনিয়ন, দীপজ্যোতি মদাহী সদৌ অসম মদাহী কছাৰী ছাত্ৰ সন্থা, সদৌ অসম গাৰো ইউনিয়ন ফলদিন আৰু মাৰাক, কাৰ্বি ষ্টুডেণ্টছ এছ'চিয়েশ্যনৰ প্ৰেছিডেণ্ট চেমছন টেৰন, ডিমাচা ছাত্ৰ সন্থাৰ সভাপতি সাধাৰণ সম্পাদক প্ৰমিত চেংয়ুং, কাৰ্বি ষ্টুডেণ্টছ ইউনিয়নৰ বীৰেণ বাংথাই টুমুং জেনেৰেল সভাপতি, কৌশিক ৰংপি জেনেৰেল ছেক্ৰেটাৰীকে আদি কৰি সকলোকে আমাৰ লেজেণ্ডেৰী লিডাৰসকলক পুষ্পাঞ্জলি অৰ্পণ কৰিবলৈ মই অনুৰোধ জনাইছোঁ। আৰু ইয়াৰ পাছতেই আমাৰ সমবেত সংগ্ৰামী ৰাইজসকলক পুষ্পাঞ্জলি অৰ্পণ কৰিবলৈ মই অনুৰোধ জনাইছোঁ।
আমাৰ সমাৱেশলৈ অহা সমূহ ৰাইজক ফিল্ডৰ ভিতৰলৈ আহিবলৈ অনুৰোধ জনাইছোঁ। গছৰ ছাট নাথাকি আজি এদিনৰ কাৰণে অলপমান কষ্ট কৰক আপোনালোকে। ফিল্ডৰ মাজলৈ আহক, বাটে পথে নাথাকি, দোকান পোহাৰে নাথাকি আপোনালোক ফিল্ডলৈ সোমাই আহক। মিটিং আমি খুব সোনকালে শেষ কৰিম। যোনে জুবিন ক্ষেত্ৰ পৰিদৰ্শন কৰিবলৈ আহিছে তেওঁলোকে মিটিঙৰ পিছতহে যাব পাৰিব। এতিয়া গ'লে আমাৰ মিটিঙত মানুহ কমি যাব। আপোনালোক গতিকে সোনকালে ভিতৰত সোমাই আহক। বাটে পথে বা গছৰ ছাট নাথাকি সকলোকে মই ফিল্ডৰ মাজলৈ আহিবলৈ অনুৰোধ জনাইছোঁ। আজিৰ দিনটোত ৰ'দে পুৰিলে একো ক্ষতি নহয়। 6 জনগোষ্ঠীৰ অনুসূচীকৰণ কৰিলে যিটো ক্ষতি হ'ব, এই ৰ'দৰ পুৰাত একো ক্ষতি নহয়। গতিকে আপোনালোক আহক। সকলোকে একাধিক্ৰমে বহি যাবৰ কাৰণে মই অনুৰোধ জনাইছোঁ। সকলোৱে বহি যাওক। অন্যান্য বহিব জিৰাই সকলো বহি যাওক। আমাৰ 1.5-2 ঘণ্টীয়া প্ৰগ্ৰাম চলিব আৰু আমাৰ ধৈৰ্য আৰু সহ্য আজি ৰ'দে চাইছে। জনজাতিসকলৰ কিমান ধৈৰ্য আৰু সহ্য আছে এইটো চাইছে। তো সকলোৱে আৰামত বহি যাওক। সকলোকে বহিবলৈ অনুৰোধ জনোৱা হৈছে। বহিব জিৰাই অন্যান্য সকলো বহিব লাগে। থিয় হৈ আমাৰ কাৰ্যসূচী পিছতহে হ'ব। প্ৰথমে আমি বহি যাব লাগে। হেল্ল', একো নাই, ৰ'দটোৰ লগত কি মত। হেল্ল', আদা বোলো চাইড কেকৰেং পাপলা সকলোকে ফিল্ডৰ ভিতৰলৈকে আহিবৰ কাৰণে অনুৰোধ জনাইছোঁ। ষ্টেজৰ বেক চাইডত যিসকলে আছে আপোনালোককো আগপিনিলৈ আহিবৰ কাৰণে অনুৰোধ জনাইছোঁ। আৰু সকলোৱে বহি দিয়ক, সকলোৱে বহি দিয়ক। পাছফালে শিল্পীসকল আছে। শিল্পীসকলৰ বাদে যিবোৰ আমাৰ সংগ্ৰামী সতীৰ্থ আহিছে এখেতসকলক ফিল্ডৰ ফ্ৰণ্টলৈকে আহিবৰ কাৰণে অনুৰোধ জনাইছোঁ। বেক চাইডত থকাবোৰক আদা চুক দক দুনকৰিত কাপিকান শ্যাম আপোনালোকে আগপিনে আহক। শ্যাম গিবতো আগত দব গিবতো। সকলোকে ফিল্ডৰ মাজলৈ আহিবৰ কাৰণে অনুৰোধ জনাইছোঁ। একেবাৰে বেক চাইডৰ কেইটা গেলেৰীত থকা সকলকো অনুৰোধ জনাইছোঁ। গেলেৰীত থকা সকলক আমাৰ বাগৰুম্বা কালচাৰেল টিমটোক ৰেডি হ'বৰ কাৰণে অনুৰোধ জনাইছোঁ। আপোনালোকৰ নৃত্য প্ৰদৰ্শন কৰিবৰ কাৰণে অনুৰোধ জনাইছোঁ।
আমাৰ গেলেৰীত বহি থকা সকলক অনুৰোধ জনাইছোঁ, আমাৰ আই মাতৃসকলক সকলোৱে বহি দিয়ক। বহি দিয়ক, বহি দিয়ক, সকলোৱে বহি দিয়ক, য'ত আছে তাতে বহি দিয়ক। এটা কাপি কান্তেত আমাৰ বাগৰুম্বা টিমটোক এখেতসকলৰ নৃত্য প্ৰদৰ্শন কৰিবৰ কাৰণে অনুৰোধ জনাইছোঁ। ঠিক আছে না? আজিৰ সমাৱেশলৈ অহা সংগ্ৰামী বন্ধুসকল, আপোনালোক সকলোকে আমি অভিনন্দন জনাইছোঁ। ৰহৈ ক'বলৈ
আজিৰ জনজাতিৰ সমাৱেশলৈ অহা অসমৰ বিভিন্ন প্ৰান্তৰ পৰা অহা আমাৰ সংগ্ৰামী বন্ধুসকল, আজি আমি কাৰ্যসূচী আৰম্ভ কৰিম। গতিকে আমি প্ৰথমতে আজিৰ এই কাৰ্যসূচীৰ লগত সংগতি ৰাখি আমি বাগৰুম্বা বড়ো ডেন্স আমি ঠিক কৰিছিলোঁ। তেওঁলোকৰ নৃত্য প্ৰদৰ্শন কৰিবৰ কাৰণে মই আহ্বান জনাইছোঁ। ইয়াৰ লগে লগে কাৰ্বি টীমটোকো আমি সাজু হৈ থাকিবৰ কাৰণে আহ্বান জনাইছোঁ আৰু সমবেত সংগীত দলটিক তেওঁলোককো সাজু হৈ থাকিবৰ কাৰণে আহ্বান জনাইছোঁ। এতিয়া আমি বাগৰুম্বা দলক নৃত্য প্ৰদৰ্শন কৰিবৰ কাৰণে আহ্বান জনাইছোঁ। ৰ'ব, এইটো ইহঁতক আমি কথাটো কৈ শ্লোগান দিব। মই সকলোকে থিয় হ'ব কোৱা। মাইক দিয়ক, মাইক আদাবুল কাপিকান সকলোৱে মাজলৈকে আহক আৰু সকলোৱে এবাৰ থিয় হৈ দিয়ক। এতিয়া আমি একেলগে শ্লোগান কৰিম, সকলোৱে একেলগে। ট্ৰাইবেল ইউনিটি জিন্দাবাদ, জিন্দাবাদ জিন্দাবাদ কম হৈছে। ট্ৰাইবেল ইউনিটি জিন্দাবাদ, জিন্দাবাদ জিন্দাবাদ ট্ৰাইবেল ইউনিটি জিন্দাবাদ, জিন্দাবাদ জিন্দাবাদ ট্ৰাইবেল ইউনিটি জিন্দাবাদ, জিন্দাবাদ জিন্দাবাদ ট্ৰাইবেল ইউনিটি জিন্দাবাদ। জিন্দাবাদ জিন্দাবাদ জনজাতি ঐক্য জিন্দাবাদ। অসমৰ জনজাতি এক হওক, অসমৰ জনজাতি এক হওক। ছয় জনগোষ্ঠীৰ জনজাতিকৰণ বন্ধ কৰক, ছয় জনগোষ্ঠীৰ জনজাতিকৰণ বন্ধ কৰক। ভূমিপুত্ৰ ট্ৰাইবেলসকলক ধ্বংস কৰা ষড়যন্ত্ৰ বন্ধ কৰক। জনজাতি ঐক্য জিন্দাবাদ। ট্ৰাইবেল ইউনিটি লং লিভ, ট্ৰাইবেল ইউনিটি লং লিভ। সকলোৱে ফিল্ডৰ মাজলৈকে আহক, সকলোকে মই অনুৰোধ জনাইছোঁ ফিল্ডৰ মাজলৈকে আহক, সকলোৱে ফিল্ডৰ মাজলৈকে আহক। ৰাস্তাত থিয় হৈ থকাবিলাক, ৰাস্তাত থিয় হৈ থকাবোৰকো ফিল্ডৰ মাজলৈকে আহিবৰ কাৰণে অনুৰোধ জনাইছোঁ। সকলোৱে এবাৰ আকৌ জনজাতি ঐক্য জিন্দাবাদ, জিন্দাবাদ জিন্দাবাদ CC2 জিন্দাবাদ, জিন্দাবাদ জিন্দাবাদ জনজাতি ঐক্য জিন্দাবাদ, জিন্দাবাদ জিন্দাবাদ CC2 জিন্দাবাদ, জিন্দাবাদ জিন্দাবাদ
ছয় জনগোষ্ঠীক জনজাতিকৰণ বন্ধ কৰক বন্ধ কৰক বন্ধ কৰক ছয় জনগোষ্ঠীক জনজাতিকৰণ বন্ধ কৰক বন্ধ কৰক বন্ধ কৰক ছয় জনগোষ্ঠীক জনজাতিকৰণ বন্ধ কৰক বন্ধ কৰক বন্ধ কৰক ছয় জনগোষ্ঠীক জনজাতিকৰণ বন্ধ কৰক বন্ধ কৰক বন্ধ কৰক চিচিটুৱা লং লিভ লং লিভ লং লিভ চিচিটুৱা লং লিভ লং লিভ লং লিভ ট্ৰাইবেল ইউনিটি লং লিভ লং লিভ লং লিভ ট্ৰাইবেল ইউনিটি লং লিভ লং লিভ লং লিভ ট্ৰাইবেল ইউনিটি লং লিভ লং লিভ লং লিভ টিএমপিকে লং লিভ লং লিভ লং লিভ এপসু লং লিভ লং লিভ লং লিভ আৰসু লং লিভ লং লিভ লং লিভ তিৱা ছাত্ৰ সন্থা লং লিভ লং লিভ লং লিভ সোণোৱাল কছাৰী ছাত্ৰ সন্থা লং লিভ লং লিভ লং লিভ কাৰ্বি ছাত্ৰ সন্থা লং লিভ লং লিভ লং লিভ ডিমা হাছৰ ছাত্ৰ সন্থা লং লিভ লং লিভ লং লিভ দেউৰী ছাত্ৰ সন্থা লং লিভ লং লিভ লং লিভ ট্ৰাইবেল ইউনিটি লং লিভ লং লিভ লং লিভ চিচিটুৱা লং লিভ লং লিভ লং লিভ চিচিটুৱা লং লিভ লং লিভ লং লিভ জনজাতিকৰণক লৈ ৰাজনীতি নচলিব 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 জনজাতিক লৈ ৰাজনীতি নচলিব 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 জনজাতিক লৈ ৰাজনীতি নচলিব 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 জনজাতিক লৈ ৰাজনীতি নচলিব 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 ছয় জনগোষ্ঠীক জনজাতিকৰণ বন্ধ কৰক বন্ধ কৰক বন্ধ কৰক ছয় জনগোষ্ঠীক জনজাতিকৰণ বন্ধ কৰক বন্ধ কৰক বন্ধ কৰক চিচিটুৱা লং লিভ লং লিভ লং লিভ চিচিটুৱা লং লিভ লং লিভ লং লিভ এই জুই জ্বলিছে জ্বলিছে জ্বলিবই এই জুই জ্বলিছে 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 এই জুই জ্বলিছে জ্বলিছে জ্বলিবই এই জুই জ্বলিছে জ্বলিছে জ্বলিবই ট্ৰাইবেল ইউনিটি লং লিভ লং লিভ লং লিভ ট্ৰাইবেল ইউনিটি লং লিভ লং লিভ লং লিভ ট্ৰাইবেল ইউনিটি লং লিভ লং লিভ লং লিভ চিচিটুৱা লং লিভ লং লিভ লং লিভ চিচিটুৱা লং লিভ লং লিভ লং লিভ জনজাতিকৰণ লৈ ৰাজনীতি নচলিব 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 জনজাতিক লৈ ৰাজনীতি নচলিব 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 জনজাতিক লৈ ৰাজনীতি নচলিব 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 জনজাতিক লৈ ৰাজনীতি নচলিব 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 ছয় জনগোষ্ঠীক জনজাতিকৰণ বন্ধ কৰক বন্ধ কৰক বন্ধ কৰক ছয় জনগোষ্ঠীক জনজাতিকৰণ বন্ধ কৰক বন্ধ কৰক বন্ধ কৰক ছয় জনগোষ্ঠীক জনজাতিকৰণ বন্ধ কৰক বন্ধ কৰক বন্ধ কৰক ছয় জনগোষ্ঠীক জনজাতিকৰণ বন্ধ কৰক বন্ধ কৰক বন্ধ কৰক এই জুই জ্বলিছে জ্বলিছে জ্বলিবই এই জুই জ্বলিছে জ্বলিছে জ্বলিবই এই সংগ্ৰাম চলিছে চলিছে চলিবই এই জুই জ্বলিছে চলিছে জ্বলিবই এই সংগ্ৰাম চলিছে চলিছে চলিবই এই সংগ্ৰাম চলিছে চলিছে চলিবই ট্ৰাইবেল ইউনিটি লং লিভ ট্ৰাইবেল ইউনিটি লং লিভ ট্ৰাইবেল ইউনিটি লং লিভ চিচিটুৱা লং লিভ লং লিভ লং লিভ চিচিটুৱা লং লিভ লং লিভ লং লিভ ট্ৰাইবেল সংঘ লং লিভ লং লিভ লং লিভ ট্ৰাইবেল সংঘ লং লিভ লং লিভ লং লিভ এই জুই জ্বলিছে জ্বলিছে জ্বলিবই এই সংগ্ৰাম চলিছে চলিছে চলিবই এই জুই জ্বলিছে চলিছে জ্বলিবই এই সংগ্ৰাম চলিছে চলিছে চলিবই এই জুই জ্বলিছে চলিছে জ্বলিবই ট্ৰাইবেল ইউনিটি লং লিভ ট্ৰাইবেল ইউনিটি লং লিভ এই জুই জ্বলিছে চলিছে জ্বলিবই এই সংগ্ৰাম চলিছে চলিছে চলিবই এই জুই জ্বলিছে চলিছে জ্বলিবই এই সংগ্ৰাম চলিছে চলিছে চলিবই চিচিটুৱা লং লং লিভ লিভ লং লিভ চিচিটুৱা লং লিভ লং লিভ লং লিভ চিচিটুৱা লং লিভ লং লিভ লং লিভ চিচিটুৱা লং লিভ লং লিভ লং লিভ ট্ৰাইবেল ঐক্য জিন্দাবাদ 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 এই জুই জ্বলিছে জ্বলিছে জ্বলিবই এই জুই জ্বলিছে জ্বলিছে জ্বলিবই ছয় জনগোষ্ঠীৰ জনজাতিকৰণ বন্ধ কৰক বন্ধ কৰক বন্ধ কৰক ছয় জনগোষ্ঠীৰ জনজাতিকৰণ বন্ধ কৰক বন্ধ কৰক বন্ধ কৰক
কৰক 6 জনগোষ্ঠীৰ জনজাতিকৰণ বন্ধ কৰক বন্ধ কৰক বন্ধ কৰক 6 জনগোষ্ঠীৰ জনজাতিকৰণ বন্ধ কৰক বন্ধ কৰক বন্ধ কৰক 6 জনগোষ্ঠীৰ জনজাতিকৰণ বন্ধ কৰক বন্ধ কৰক বন্ধ কৰক 6 জনগোষ্ঠীৰ জনজাতিকৰণ বন্ধ কৰক বন্ধ কৰক বন্ধ কৰক জনজাতিৰ ৰাজনীতি নচলিব 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 জনজাতিক লৈ ৰাজনীতি নচলিব 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 জনজাতিক লৈ ৰাজনীতি নচলিব 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 জনজাতিকৰণ বন্ধ কৰক বন্ধ কৰক বন্ধ কৰক 6 জনগোষ্ঠীৰ জনজাতিকৰণ বন্ধ কৰক বন্ধ কৰক বন্ধ কৰক 6 জনগোষ্ঠীৰ জনজাতিকৰণ বন্ধ কৰক বন্ধ কৰক বন্ধ কৰক এই জ্বলিছে জ্বলিছে জ্বলিবই এই সংগ্ৰাম চলিছে চলিছে চলিবই এই সংগ্ৰাম চলিছে চলিছে চলিবই এই সংগ্ৰাম চলিছে চলিছে চলিবই এই জ্বলিছে চলিছে জ্বলিবই এই সংগ্ৰাম চলিছে চলিছে চলিবই জনজাতিকৰণক লৈ ৰাজনীতি নচলিব 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 6 জনগোষ্ঠীক জনজাতিকৰণ বন্ধ কৰক বন্ধ কৰক বন্ধ কৰক 6 জনগোষ্ঠীক জনজাতিকৰণ বন্ধ কৰক বন্ধ কৰক বন্ধ কৰক এই জ্বলিছে জ্বলিছে জ্বলিবই এই জ্বলিছে চলিছে জ্বলিবই এই সংগ্ৰাম চলিছে চলিছে চলিবই এই জ্বলিছে চলিছে জ্বলিবই এই সংগ্ৰাম চলিছে চলিছে চলিবই জনজাতিকৰণক লৈ ৰাজনীতি নচলিব 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 জনজাতিকৰণক লৈ ৰাজনীতি নচলিব 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 6 জনগোষ্ঠীক জনজাতিকৰণ বন্ধ কৰক বন্ধ কৰক বন্ধ কৰক 6 জনগোষ্ঠীক জনজাতিকৰণ বন্ধ কৰক বন্ধ কৰক বন্ধ কৰক এই জ্বলিছে চলিছে জ্বলিবই এই সংগ্ৰাম চলিছে চলিছে চলিবই ট্ৰাইবেল ইউনিটি লং লিভ ট্ৰাইবেল ইউনিটি লং লিভ চিচিটুৱা চিচিটুৱা লং লিভ হ'ব হ'ব সকলোকে ধন্যবাদ জনাইছোঁ আপোনালোক সকলোৱে নিজ নিজ আসনত বহি বাকী কাৰ্যসূচী চলাই নিয়াত সহায় কৰক আমি মঞ্চৰ কাষত এতিয়া বাগৰুম্বা দলটিক তেওঁলোকৰ নৃত্য পৰিৱেশন কৰিবৰ কাৰণে আমি আহ্বান জনাইছোঁ বাগৰুম্বা দলটিক তেওঁলোকৰ নৃত্য প্ৰদৰ্শন কৰিবৰ কাৰণে আমি আহ্বান কৰিছোঁ আমাৰ সকলো শ্ৰদ্ধা ৰাইজক ফিল্ডৰ মাজলৈ আহিবলৈ অনুৰোধ জনাইছোঁ ৰাস্তাত ভিৰ কৰি আছে ৰাস্তাৰ পৰা আপোনালোক ওলাই আহক ৰাস্তাটো খালী কৰি দিয়ক ফিল্ডত ভালেখিনি ঠাই আছে আমাৰ আপোনালোক আহক বতৰ ভাল হৈ আহিছে গছৰ তলৰ পৰা আপোনালোক ওলাই আহক ৰাস্তাৰ ফালৰ পৰা ওলাই আহক মাজলৈ আহক আমাৰ হাতত সময় কম গতিকে বাগৰুম্বা নৃত্যটি সোনকালে পৰিৱেশন কৰিবলৈ আমি অনুৰোধ জনাইছোঁ অন্যথা আমি সভা আৰম্ভ কৰিম এই বক্তব্যৰ মাজে মাজে আকৌ উঠি পেলাই শ্লোগান দিব লাগিব 10 মিনিট নহ'লে মানুহে এটা তোমাৰ আছিলে কলম হা 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 গেছকেইটাক মাতি বহাই দিলে হ'লে আমাৰ সোমাই অহা ৰাস্তাৰ কাষতে যিসকল ৰাইজ ৰখি আছে আপোনালোক অনুগ্ৰহ কৰি ফিল্ডৰ মাজলৈ আহক দাদা मुगोनाने आगो चुनी
যাৰ জীৱাখানি দেউৰী মুচি কৰি জীৱাখানি জিমচায়া মুচি কৰি আপোনাৰ চিকুমা হিদুৰ কাৰণে যোৱা অনুননি জুনাই আৰকে শদিয়া লখিমপুৰ ধেমাজি যোৰহাটৰ জীৱাখানি দেউৰী মুচি কৰি মুগনালা চিকুমা হিদুমা খনে কাৰণে যোৱা অনুনমেম দেউৰী ছাত্ৰ সন্থা আৰু জাতীয় বিভিন্ন সংগঠন কাৰণে দেউৰী মুচি কৰিব কাৰণে মুগনে আলামাই সচিমা হিদুমা খনে কাৰণে অনুনমেম ধন্যবাদ হেৰিটো গ্ৰুপ ডান্সটো হৈ লওক এইটো হৈ লওক গ্ৰুপ ডান্স যাবে ঠিক আছে মাজত সোমাই নেকি আমি বড়ো নৃত্যৰ দলটিক বাগৰুম্বা নৃত্য দলটিক তেওঁলোকৰ নৃত্য পৰিৱেশন কৰিবৰ বাবে অনুৰোধ জনাইছোঁ আৰু সদাশয় ৰাইজক আমি ফিল্ডৰ মাজমজিয়াত আহি গোট খাবৰ বাবে অনুৰোধ জনাইছোঁ যিসকল ৰাস্তাত থিয় হৈ আছে আপোনালোকে অনুগ্ৰহ কৰি ফিল্ডৰ মাজলৈকে আহক বহুত জেগা আছে ফিল্ডৰ পিছফালে ৰাস্তা ব্লক কৰি নাৰাখিব অনুগ্ৰহ কৰি
অতি সুন্দৰভাৱে আমাৰ সন্মুখত বাগৰুম্বা নৃত্য পৰিৱেশন কৰিলে নৃত্যশিল্পীসকলে। গতিকে সকলোকে ধন্যবাদ জনাইছোঁ। আমি ইয়াৰ পিছতেই সমবেত সংগীত আৰম্ভ কৰিম। গতিকে সমবেত সংগীতৰ দলটিক আমি মঞ্চৰ সন্মুখত আহি তেওঁলোকৰ সংগীত পৰিৱেশন কৰিবৰ বাবে অনুৰোধ জনাইছোঁ। এটা ঘোষণা কৰিব বিচাৰিছোঁ, মঞ্চত যাতে সকলোৱে উঠি নাহে। মঞ্চখনৰ ওজনৰ কেপাচিটি কম আছে। গতিকে সেয়ে যিসকল মঞ্চত আহিব লগা মানুহ সেইসকলৰ বাহিৰে আনসকলে যাতে মঞ্চত উঠি নাহে অনুৰোধ জনাইছোঁ। আৰু শ্ৰদ্ধাৰ ৰাইজক আমি ফিল্ডৰ মাজত আহি এই সমাগমক সফল কৰিবৰ বাবে অনুৰোধ জনাইছোঁ। আপোনালোকে ৰাস্তাত নাথাকি ছাট জিৰণি নলৈ মাজলৈকে আহক। আমি দেখুৱাই দিব লাগিব আজি আমি ট্ৰাইবেল এক সকলোৱে আমি এক উদ্দেশ্য লৈ ইয়াত আহিছোঁ। ৰদ অকণ নেওচি আমি অসমৰ জনতাক অসমৰ চৰকাৰক দেখুৱাই দিব লাগিব যে আমি ট্ৰাইবেলসকল এক। ৰদ বৰষুণ কষ্ট কৰি আমাৰ ন্যায্য প্ৰাপ্তি আমি আজৰি আনিম আৰু আমাৰ বিৰুদ্ধে কৰা যি ষড়যন্ত্ৰ তাক আমি ৰুধিম। সকলোকে আমি ফিল্ডৰ মাজত আহি গোট খাবৰ বাবে অনুৰোধ জনাইছোঁ। আমাৰ মাজত ইতিমধ্যে আমি আমন্ত্ৰণ কৰা অতিথিসকল আহি পাইছে। তেওঁলোকক আমি খন্তেক পিছতেই আমাৰ মঞ্চত আমন্ত্ৰণ কৰিম। গতিকে সকলো ৰাইজক আমি আমাক সহযোগ কৰিবৰ বাবে অনুৰোধ জনাইছোঁ। কি কলম ৰাখিছে আৰে কি আহা আহা ইয়ালৈ আহা এনেকৈ আহা এনেকৈ আহা লাইন হৈ লোৱা এইফালে আগলৈ এইবাৰ আগলৈ আহা এনেকৈ ফটো আহিব লাগিব নহয় দিয়া এইফালে আহা এনেকৈ চোৱা আৰু চোৱা লাইন হৈ লোৱা আহা हेलो हेलो ভয়েস দিয়া ভয়েস রেডি 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 সব ক্লিয়ার আছে না ওই নাই এইবিলাক নাই
জাতি জনজাতি জাগে জাগে আজি জাতি জনজাতি পাহাৰে ভৈয়ামে গাঁৱে নগৰে একতা দোলেৰে বিজয় নিচানুৰে মুক্তিৰ গানে গানে মুক্তিৰ গানে গানে জাগে জাগে আজি জাতি জনজাতি জাগে জাগে আজি জাতি জনজাতি পাহাৰে ভৈয়ামে গাঁৱে নগৰে একতা দোলেৰে বিজয় নিচানুৰে মুক্তিৰ গানে গানে মুক্তিৰ গানে গানে যাও আমি আগুৱাই জাতি ভেদ একো নাই যাও আমি আগুৱাই জাতি ভেদ একো নাই মুক্তিৰ সংগ্ৰামেৰে মুক্তিৰ সংগ্ৰামেৰে আমি যুঁজি ক্লান্ত বিধি আমি যুঁজি ক্লান্ত বিধি অধিকাৰ আজুৰি আনি অধিকাৰ আজুৰি আনি জাগে জাগে আজি জাতি জনজাতি জাগে জাগে আজি জাতি জনজাতি পাহাৰে ভৈয়ামে গাঁৱে নগৰে একতা দোলেৰে বিজয় নিচানুৰে মুক্তিৰ গানে গানে মুক্তিৰ গানে গানে স্থানীয় সমবেত সংগীত শিল্পীসকলক আমি চিচিটোৱাৰ তৰফৰ পৰা অশেষ ধন্যবাদ জ্ঞাপন কৰিছোঁ। আমি আজিৰ এই গণসমাৱেশ পৰিচালনা কৰিবৰ বাবে মই সভাপতিৰ আসন গ্ৰহণ কৰিবলৈ সদৌ অসম ট্ৰাইবেল সংঘৰ সভাপতি শ্ৰীযুত সুকুমাৰ বসুমতাৰী ডাঙৰীয়াক আসন গ্ৰহণ কৰিবলৈ মই অনুৰোধ জনাইছোঁ আৰু তেখেতক এখন এই ফুলাম গামোচাৰে সম্বৰ্ধনা জনাবলৈ অনুৰোধ জনাইছোঁ। ৰাইজসকল ৰাস্তাৰ পৰা আহক, আপোনালোক ফিল্ডলৈ আহক, ৰ'দ কমিছে, ফিল্ডৰ পিছলৈকে যাওক। আৰু সোঁফালৰ ছাইড এই মানুহখিনিও আমাৰ অনুগ্ৰহ কৰি আগলৈ আহক এইফালেদি।
যাবাই দে জিৰাই দিয়ক মই মঞ্চত আসন গ্ৰহণ কৰিবলৈ অনুৰোধ জনাইছোঁ আৰু আজিৰ জনাবলৈ অনুৰোধ জনাইছোঁ ছাত্ৰ সন্থাৰ সন্মানীয় সভাপতি দীপেন বড়ো ডাঙৰীয়া Long live, long live. Long live, long live. শ্ৰী খনীন্দ্ৰ বসুমতাৰী সন্মানীয় সাধাৰণ সম্পাদক নিখিল বড়ো ছাত্ৰ সন্থা পঢ়া নাই না তেখেতক মঞ্চত আহিবলৈ মই অনুৰোধ জনাইছোঁ খনীন্দ্ৰ বসুমতাৰী টাকাম মিচিং পৰিণ কেবাঙৰ সন্মানীয় সভাপতি তিলক দলেক চিনাকি কৰাই দিছোঁ আৰু তেখেতক এখনি ফুলাম গামোচাৰে আদৰণি জনাবলৈ অনুৰোধ জনাইছোঁ শ্ৰী চান পাংগিং সন্মানীয় সাধাৰণ সম্পাদক টাকাম মিচিং পৰিণ কেবাং তেখেতকো এখনি গামোচাৰে ফুলাম গামোচাৰে আদৰণি জনাবলৈ অনুৰোধ জনাইছোঁ নিখিল ৰাভা ছাত্ৰ সন্থাৰ সন্মানীয় সভাপতি মতিলাল ৰাভা ডাঙৰীয়া পৰিচয় কৰাই দিছোঁ ডক্টৰ সুভাষ ৰাভা সন্মানীয় সাধাৰণ সম্পাদক অল ৰাভা ষ্টুডেণ্টছ ইউনিয়ন সদৌ তিৱা ছাত্ৰ সন্থাৰ সন্মানীয় সভাপতি প্ৰশান্ত মচৰং তৰুণ মাদাৰ সন্মানীয় সাধাৰণ সম্পাদক সদৌ তিৱা ছাত্ৰ সন্থা তৰুণ মাদাৰ তেখেত তৰুণ মাদাৰ জেনেৰেল ছেক্ৰেটাৰী অল তিৱা ষ্টুডেণ্টছ ইউনিয়ন সদৌ অসম সোণোৱাল কছাৰী ছাত্ৰ সন্থাৰ সন্মানীয় সভাপতি দেৱানন্দ চেলেং সাধাৰণ সম্পাদক পৰীক্ষিত সোণোৱাল সদৌ অসম সোণোৱাল কছাৰী ছাত্ৰ সন্থা ঠেঙাল কছাৰী ষ্টুডেণ্টছ ইউনিয়ন আহিছে দেৱৰ্ষী এইফালে আছেন কোন কোন আছিলে দীপাংকৰ হাজৰিকা আৰু দেৱজিৎ ঠেঙাল হেৰিটো প্ৰেচিডেণ্ট দেৱজিৎ ঠেঙাল তোমাৰটো সেই নহয় দেৱজিৎ ঠেঙাল আৰু দীপাংকৰ হাজৰিকা সদৌ অসম ঠেঙাল কছাৰী ছাত্ৰ সন্থাৰ সন্মানীয় সভাপতি দেৱজিৎ ঠেঙাল সাধাৰণ সম্পাদক দীপাংকৰ হাজৰিকা আমাৰ হাতত সময় কম কাৰণে মই খৰকৈ কৈ গৈ আছোঁ আৰু আমাৰ সন্মানীয় নেতৃবৃন্দকো মঞ্চত আহি উপস্থিত হ'বলৈ অনুৰোধ জনাইছোঁ সকলোকে অল আছাম হাজং ষ্টুডেণ্টছ ইউনিয়নৰ সন্মানীয় সভাপতি সঞ্জীৱ হাজং সাধাৰণ সম্পাদক বিজয় হাজং বসন্ত হাজং গামোচা সদৌ অসম দেউৰী ছাত্ৰ সন্থাৰ সন্মানীয় সভাপতি প্ৰশান্ত দেউৰী
সন্মানীয় সাধাৰণ সম্পাদক সদৌ অসম দেউৰী ছাত্ৰ সন্থা তপন দেউৰী, সদৌ অসম দেউৰী ছাত্ৰ সন্থাৰ মুখ্য উপদেষ্টা ভাস্কৰ দেউৰী, আছেনে ভাস্কৰ? ভাস্কৰ আছে? তেখেত ভাস্কৰ দেউৰী, চিফ এডভাইজাৰ অল আছাম দেউৰী ষ্টুডেণ্টছ ইউনিয়ন। সদৌ অসম শৰণীয়া কছাৰী ছাত্ৰ সন্থাৰ সভাপতি প্ৰবীণ ডেকা, সাধাৰণ সম্পাদক দীপজ্যোতি শৰণীয়া, সদৌ অসম মদাহী কছাৰী ষ্টুডেণ্টছ ইউনিয়ন প্ৰেচিডেণ্ট, তেখেতসকল আহি আছে। কাৰ্বি ষ্টুডেণ্টছ এছ'চিয়েশ্যন আহি পোৱা নাই। কাৰ্বি ষ্টুডেণ্টছ ইউনিয়নৰ সভাপতি বীৰেণ বাংথাই টিমুং, সন্মানীয় সাধাৰণ সম্পাদক কৌশিক ৰংপি, বন হোম কাইয়াং, অৰ্গেনাইজিং ছেক্ৰেটাৰী পান সিংপো ষ্টুডেণ্টছ ইউনিয়ন, আছে নাই? বানহাম কিয়াং আছে। নমস্কাৰ। তেখেতক ফুলা গামোচা এখন দি আদৰণি জনাব লাগিব। অল আছাম খামটি ষ্টুডেণ্টছ ইউনিয়নৰ সন্মানীয় সভাপতি প্ৰদীপ মানছে, সদৌ অসম মেছ কছাৰী ছাত্ৰ সন্থা সভাপতি জুবিন মেছ, সাধাৰণ সম্পাদক দীপমইনা মেছ, জয় জনজাতি, মেছ কছাৰী জাতীয় পৰিষদৰ সভাপতি দুলাল মেছ, আছেনে দুলাল মেছ? সাধাৰণ সম্পাদক কমল মেছ, সদৌ অসম বৰ্মন কছাৰী ষ্টুডেণ্টছ ইউনিয়ন প্ৰেচিডেণ্ট মহন্ত বৰ্মন, চৰি ৰ'ব মই বৰ্মন কছাৰীহে মাতিছোঁ। সাধাৰণ সম্পাদক কমল মেছ আহিছে। বৰ্মন মেছ কছাৰী জাতীয় পৰিষদৰ সাধাৰণ সম্পাদক কমল মেছ, দুলাল মেছ, সভাপতি মেছ কছাৰী জাতীয় পৰিষদ আছে, লিখিছোঁ। মাধৱ বৰ্মন জেনেৰেল ছেক্ৰেটাৰী অল আছাম বৰ্মন কছাৰী ষ্টুডেণ্টছ ইউনিয়ন, শ্ৰী মনোৰঞ্জন বসুমতাৰী সন্মানীয় সভাপতি ইউনাইটেড বড়ো পিপলছ অৰ্গেনাইজেশ্যন, মনোৰঞ্জন বসুমতাৰী, তিৰাপ ট্ৰাইবেল অট'নমাছ ডিষ্ট্ৰিক্ট ডিমাণ্ড কমিটি সভাপতি চেংগাম লাব্ৰাম, মনোৰঞ্জন বসুমতাৰী সন্মানীয় সভাপতি ইউনাইটেড বড়ো পিপলছ অৰ্গেনাইজেশ্যন, চেংগাম লাব্ৰাম অহা নাই না? পল্লৱ শ্যাম ৱাইলুং জেনেৰেল ছেক্ৰেটাৰী তিৰাপ ট্ৰাইবেল অট'নমাছ ডিষ্ট্ৰিক্ট ডিমাণ্ড কমিটি, হয় না? ইন্দ্ৰ কুমাৰ সংক্ৰাং সন্মানীয় সাধাৰণ সম্পাদক মিচিং বিমাক কেবাং,
6 শিডিউল ডিমাণ্ড কমিটিৰ সন্মানীয় সভাপতি দশানন ৰাভা, সাধাৰণ সম্পাদক মনোজ কুমাৰ ৰাভা, অল ৰাভা ওমেন কাউন্সিলৰ সন্মানীয় সভানেত্ৰী শ্ৰীমতী ললিতা ৰাভা, সাধাৰণ সম্পাদিকা শ্ৰীমতী কবিতা ৰাভা, মান টাই স্পিকিং ষ্টুডেণ্টছ ইউনিয়নৰ প্ৰেছিডেণ্ট চাইকেন চেকআপ, জেনেৰেল ছেক্ৰেটাৰী হুনছেন চাটন নাই, বড়ো সাহিত্য সভাৰ সন্মানীয় সাধাৰণ সম্পাদক নীলকান্ত গয়াৰী, তেখেতসকলক মঞ্চত আহিবলৈ মই জনাইছোঁ। শ্ৰীযুত নীলকান্ত গয়াৰী, সাধাৰণ সম্পাদক বড়ো সাহিত্য সভা, আৰু শ্ৰী সীতাৰাম বসুমতাৰী, ভাইচ প্ৰেছিডেণ্ট বড়ো সাহিত্য সভা, ইণ্ডিজিনাছ ট্ৰাইবেল সাহিত্য সভা অসমৰ ছেক্ৰেটাৰী জেনেৰেল কমলাকান্ত মুছাহাৰী, তেখেতকো মই মঞ্চত আমন্ত্ৰণ জনাইছোঁ। মিচিং আগম কেবাঙৰ প্ৰাক্তন সভাপতি গোবিন্দ টাইট, তেখেত সন্মানীয় সাধাৰণ সম্পাদক বড়ো সাহিত্য সভা নীলকান্ত গয়াৰী, তেখেতক মই গামোচা এখনেৰে আদৰণি জনাবলৈ অনুৰোধ জনাইছোঁ। বাকীখিনি দীপজ্যোতি শৰণীয়া আহি পাইছে, শৰণীয়া কছাৰী ছাত্ৰ সন্থাৰ সাধাৰণ সম্পাদক, মই তেখেতক চিনাকি দিবলৈ অনুৰোধ জনাইছোঁ। বড়ো সাহিত্য সভাৰ সন্মানীয় উপসভাপতি সীতাৰাম বসুমতাৰী, তেখেতক চিনাকি কৰাই দিছোঁ। অজিত কাঠাৰ চিট এটা দি আছে, মই দি আছোঁ। আমাৰ মাজত আমাৰ কমলাকান্ত মুছাহাৰী, ইচ্ছাৰ সাধাৰণ সম্পাদক প্ৰধান, বৰগোহাঁইৰ ছাৰ নাম কি নাম আছিলে? জিতেন বৰগোহাঁই। মই দি আছোঁ। আমাৰ মাজত মঞ্চত উপস্থিত আছে প্ৰাক্তন প্ৰশাসনিক বিষয়া অসম চৰকাৰ শ্ৰীযুত জিতেন বৰগোহাঁই ছাৰ, তেখেতকো মই চিনাকি কৰাই দিছোঁ। এখন ফুলাম গামোচাৰে আদৰণি জনাবলৈ মই অনুৰোধ জনাইছোঁ। আছাম প্লেইনছ কাৰ্বি দৰবাৰৰ সাধাৰণ সম্পাদক অজিত কাঠাৰ, ডাঙৰীয়াক মই আহিবলৈ অনুৰোধ জনাইছোঁ। ইচ্ছাৰ সভাপতি গোবিন্দ চন্দ্ৰ টাইট আৰু শৰ্মিলা TMMK ছেক্ৰেটাৰী, টাকাম মিচিং মিমে কেবাঙৰ সন্মানীয় সাধাৰণ সম্পাদিকা শৰ্মিলা পায়েং, হয় শৰ্মিলা পায়েং, আৰু সভানেত্ৰী ইন্দিৰা কুম্বাং, হৈ যাব, আৰু সভানেত্ৰী ইন্দিৰা কুম্বাং। অজিত কাঠাৰ, আছাম কাৰ্বি দৰবাৰৰ সাধাৰণ সম্পাদক ডক্টৰ সদানন্দ দেউৰী, দেউৰী সাহিত্য সভাৰ সন্মানীয় সভাপতি, তেখেতকো মই মঞ্চত আমন্ত্ৰণ জনাইছোঁ। কোন আছে? শ্ৰীযুত ৰাজকুমাৰ ৰাভা, মুখ্য সম্পাদক ৰাভা সাহিত্য সভা। দীপজ্যোতি শৰণে আহি পাইছে, ৰাভা সাহিত্য সভাৰ মুখ্য সম্পাদক। দেউৰী সাহিত্য সভাৰ সন্মানীয় সভাপতি সদানন্দ দেউৰী।
সোমেশ্বৰ গুপ্তাক সাধাৰণ সম্পাদক মিচিং আগম কেবাং ৰাভা সাহিত্য সভাৰ মুখ্য সম্পাদক ৰাজকুমাৰ ৰাভা আগম কেবাঙৰ হয় সোমেশ্বৰ গুপ্তাক মিচিং আগম কেবাঙৰ জেনেৰেল ছেক্ৰেটাৰী নিকাহু সেমা ষ্টুডেণ্টছ ইউনিয়নৰ প্ৰেচিডেণ্ট কি নাম কোন কাৰ্বি লামে নামেৰ জেনেৰেল ছেক্ৰেটাৰী লীলাধৰ তেৰণ ৰজনীকান্ত ব্ৰহ্ম জেনেৰেল ছেক্ৰেটাৰী গুৱাহাটী বড়ো এছ'চিয়েশ্যন তেখেতকো মই চিনাকি কৰাই দিছোঁ ক'ত আছে লীলাধৰ তেৰণ কাৰ্বি সাহিত্য সভাৰ সাধাৰণ সম্পাদক গামোচা এখন দিবলৈ মই অনুৰোধ জনাইছোঁ হৈ গৈছে ন এতিয়া হৈ গৈছে ন সেইটো জমা দিম নেক্সট পিছত কৰিম দীঘলীয়া হৈছে আৰু শ্লোগানটো লৈ লওঁ মোৰ লগত হেল্ল' এতিয়া আমাৰ মাজত আমি চিনাকি কৰি দিব বিচাৰিছোঁ আমাৰ সকলোৰে মৰমৰ আৰু আমাৰ ট্ৰাইবেল সমাজখনক এটা গছৰ দৰে চাহৰ দৰে সদায় থিয় হৈ থকা আমাৰ CC2R চিফ কনভেনৰ আৰু ট্ৰাইবেল সংঘৰ সাধাৰণ সম্পাদক আমাৰ সন্মানীয় আদিত্য খাকলাৰী ডাঙৰীয়াক সকলোৱে এবাৰ হাত চাপৰিৰে তেখেতক আদৰণি জনাবৰ কাৰণে অনুৰোধ জনাইছোঁ সকলোৱে এবাৰ হাত চাপৰি আৰু এবাৰ সকলোৱে থিয় হয় ট্ৰাইবেল ইউনিটি জিন্দাবাদ ট্ৰাইবেল ইউনিটি জিন্দাবাদ CC2R জিন্দাবাদ CC2R জিন্দাবাদ ট্ৰাইবেল ইউনিটি জিন্দাবাদ 6 জনগোষ্ঠীক জনজাতিকৰণ বন্ধ কৰক 6 জনগোষ্ঠীক জনজাতিকৰণ বন্ধ কৰক জনজাতিৰ নামত ৰাজনীতি নচলিব জনজাতিৰ নামত ৰাজনীতি নচলিব ট্ৰাইবেল ঐক্য জিন্দাবাদ ট্ৰাইবেল ঐক্য জিন্দাবাদ এই জয় জ্বলিছে এই সংগ্ৰাম চলিছে এই জয় জ্বলিছে এই সংগ্ৰাম চলিছে এই জয় জ্বলিছে এই সংগ্ৰাম চলিছে ট্ৰাইবেল ইউনিটি লং লিভ ট্ৰাইবেল ইউনিটি লং লিভ CC2R লং লিভ ট্ৰাইবেল সংঘ লং লিভ CC2R লং লিভ ট্ৰাইবেল সংঘ
সংঘ লং লিভ লং লিভ লং লিভ জনজাতিকৰণৰ নামৰ ৰাজনীতি নচলিব 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 জনজাতিৰ নামৰ ৰাজনীতি নচলিব 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 6 জনগোষ্ঠীক জনজাতিকৰণ বন্ধ কৰক বন্ধ কৰক বন্ধ কৰক 6 জনগোষ্ঠীক জনজাতিকৰণ বন্ধ কৰক বন্ধ কৰক বন্ধ কৰক এই জ্বলিছে জ্বলিছে জ্বলিবই এই জ্বলিছে জ্বলিছে জ্বলিবই এই সংগ্ৰাম চলিছে জ্বলিছে চলিবই এই জ্বলিছে জ্বলিছে জ্বলিবই CC to a long live লং লিভ লং লিভ CC to a long live লং লিভ লং লিভ tribal unity long live লং লিভ লং লিভ tribal unity long live লং লিভ লং লিভ tribal unity long live লং লিভ লং লিভ এই জ্বলিছে জ্বলিছে জ্বলিবই এই সংগ্ৰাম চলিছে জ্বলিছে চলিবই এই জ্বলিছে জ্বলিছে জ্বলিবই 6 জনগোষ্ঠীক জনজাতিকৰণ বন্ধ কৰক বন্ধ কৰক বন্ধ কৰক 6 জনগোষ্ঠীক জনজাতিকৰণ বন্ধ কৰক বন্ধ কৰক বন্ধ কৰক জনজাতিৰ নামৰ ৰাজনীতি নচলিব 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 জনজাতিৰ নামৰ ৰাজনীতি নচলিব 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 জনজাতিৰ নামৰ ৰাজনীতি নচলিব 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 এই জ্বলিছে জ্বলিছে জ্বলিবই এই সংগ্ৰাম চলিছে চলিছে চলিবই জনজাতিৰ নামৰ ৰাজনীতি নচলিব 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 জনজাতিৰ নামৰ ৰাজনীতি নচলিব 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 CC to a long live লং লিভ লং লিভ tribal সংঘ long live লং লিভ লং লিভ tribal unity লং লিভ tribal unity লং লিভ জয় শ্ৰী আমাৰ এগৰাকী অতিথিক পৰিচয় কৰাবলৈ থাকি গৈছে হৰসিং খলাৰ সন্মানীয় সভাপতি তিৱা মাথনলাই টখৰা তিৱা সাহিত্য সভাৰ সন্মানীয় সভাপতি হৰসিং খলাৰ তেখেতক মই মঞ্চত আহিবলৈ অনুৰোধ জনাইছোঁ অল তিৱা ষ্টুডেণ্টছ ইউনিয়নৰ সন্মানীয় উপদেষ্টা প্ৰহ্লাদ মশ্ৰং তেখেতকো মই মঞ্চত আমন্ত্ৰণ জনাইছোঁ আহিলে নহয় মই আদৰণি পাওঁ আহিছোঁ ৰেডি না মাজত তেখেত হৰসিং খলাৰ সন্মানীয় সভাপতি তিৱা মাথনলাই টখৰা তিৱা সাহিত্য সভা প্ৰহ্লাদ মশ্ৰং সন্মানীয় উপদেষ্টা সদৌ তিৱা ছাত্ৰ সন্থা আমাৰ এণ্ট্ৰেঞ্চ গেটত যিসকল ৰাইজ দুয়ো কাষে ৰৈ আছে আপোনালোকে ৰোড ব্লকেট কৰিছে আপোনালোক ভিতৰলৈ সোমাই আহক ফিল্ডলৈ আহক এইটো মোক লাগে ডক্টৰ মহন্ত তেওঁ কোন সাহিত্য সভা হ'ব হ'ব ডক্টৰ মহন্ত কুমাৰ লাংথাচা ডিমাচা সাহিত্য সভা দিবলৈ মঞ্চত আমন্ত্ৰণ জনাইছোঁ শ্ৰী চিকাৰী টিচো এইচআৰ ভাইচ প্ৰেচিডেণ্ট তেখেতক মই মঞ্চত আমন্ত্ৰণ জনাইছোঁ আৰু বড়ো সাহিত্য সভাৰ প্ৰাক্তন উপসভাপতি বিশ্বেশ্বৰ বসুমতাৰী ডাঙৰীয়াকো মই মঞ্চত আমন্ত্ৰণ জনাইছোঁ হৈ গৈছে বহুত লম্বা হৈ গৈছে অমিতাভ শ্ৰী নিচি এলাইট ছ'চাইটিৰ আছাম জোনৰ সাধাৰণ সম্পাদক অমিতাভ শ্ৰীক মই চিনাকি কৰাই দিছোঁ
আৰু তেখেতকো এটা ফুলাম গামোচাৰে আদৰণি জনাবলৈ অনুৰোধ জনাইছোঁ। অমিতাভ চিৰি, নিচি এলাইট ছ'চাইটিৰ সাধাৰণ সম্পাদক। এতিয়া থাকক আৰু কৰি দিম ভাষণ আৰু এইটো হ'ব ঠিক ঠিক বঢ়িয়া হ'ব থেংক ইউ। ৰাস্তাত যিসকল ব্যক্তিয়ে ৰাস্তাটো বন্ধ কৰি ৰাখিছে তেওঁলোকক আমি ফিল্ডৰ মাজত আহিবৰ কাৰণে আহ্বান জনাইছোঁ, কাৰণ বহুত মানুহ বাহিৰত ৰৈ আছে, তেওঁলোক আহিব পৰা নাই। আপোনালোকক আহ্বান জনাইছোঁ যাতে ফিল্ডৰ ভিতৰত সোমাই আহে। খুলুমবাই খাৰদম নমস্কাৰ। আজি চিচি টোৱাৰ আহ্বানত অসমৰ বৃহৎ সংখ্যক আৰু অতিকৈ আগবঢ়া 6টা জনগোষ্ঠীক জনজাতিকৰণৰ চৰকাৰে যি প্ৰচেষ্টা হাতত লৈছে তাক গণসমাৱেশ আজি এই সোণাপুৰ মিনি ষ্টেডিয়ামত আয়োজন কৰিছোঁ। ইয়াত উপস্থিত আমাৰ চিচি টোৱা মেম্বাৰ অৰ্গেনাইজেশ্যনৰ সভাপতি মণ্ডলী আৰু নেতৃবৃন্দসকল আৰু মঞ্চত উপবিষ্ট আমাৰ আমন্ত্ৰিত অতিথি আৰু মুখ্য অতিথি ৰাভা হাছং অট'নমাছ কাউন্সিলৰ মুখ্য কাৰ্যবাহী সদস্য টংকেশ্বৰ ৰাভা ডাঙৰীয়া, আপোনালোকক মই আকৌ এবাৰ নমস্কাৰ জনাইছোঁ। আমি মিটিং আৰম্ভ কৰিম। ইয়াৰ আগে আগে আমি এজনী ছোৱালীক ফেলিচিটেশ্যন কৰিম। কি কাৰণত এই মঞ্চত ফেলিচিটেশ্যন কৰা হ'ব এই সম্পৰ্কে বক্তব্যৰে আৰু ফেলিচিটেশ্যন আগবঢ়াবৰ বাবে আমাৰ চিচি টোৱাৰ মুখ্য আহ্বায়ক আদিত্য খাংকলাৰী ডাঙৰীয়াক মই অনুৰোধ কৰিছোঁ। সোণোৱাল কছাৰী ছাত্ৰ সন্থাৰ সাধাৰণ সম্পাদক বুধিন সোণোৱালকো মই পৰিচয় কৰাই দিবলৈ বিচাৰিছোঁ। তেখেতক মই মঞ্চত আমন্ত্ৰণ জনাইছোঁ। আগত আহা আমাৰ মাজত এগৰাকী উদীয়মান ছাত্ৰী আমি আমন্ত্ৰণ কৰি আনিছোঁ। তেখেতৰ নাম বেবী দেউৰী। তেওঁ তিনিচুকীয়া জিলাৰ আৰু তেওঁ অৰুণাচলত অধ্যয়ন কৰি আছে। এই 6 জনগোষ্ঠীৰ অনুসূচীকৰণৰ বিষয় সন্দৰ্ভত বিভিন্ন সময়ত চিচি টোৱা বা ট্ৰাইবেল সংঘক ট্ৰল কৰাৰ সময়ত তেওঁ নিৰ্ভীকভাৱে ইয়াৰ কিছু ৰিয়েকশ্যন প্ৰকাশ কৰিছিলে, প্ৰতিক্ৰিয়া প্ৰকাশ কৰি তেওঁ ফেচবুকত ভাইৰেল কৰিছিলে। গতিকে তেওঁক আমি মঞ্চত আমন্ত্ৰণ কৰি আনিছোঁ। তেওঁ হৈছে বেবী দেউৰী আৰু তেখেতক আমি মাজলৈ আহিবলৈ অনুৰোধ জনাইছোঁ। তেওঁৱে বেবী দেউৰী, যিগৰাকী ছাত্ৰীয়ে 6 জনগোষ্ঠীৰ অনুসূচীকৰণৰ বিৰুদ্ধাচৰণ কৰি ফেচবুক ভাইৰেল কৰিছিলে। গতিকে তেখেতক আমি এটা ফুলাম গামোচাৰে সম্বৰ্ধনা জনাইছোঁ আৰু আপোনালোকৰ মাজত চিনাকি কৰাই দিছোঁ। তেখেত বুধিন সোণোৱাল, সোণোৱাল কছাৰী ছাত্ৰ সন্থাৰ সাধাৰণ সম্পাদক। তেখেতক এখনি ফুলাম গামোচাৰে আদৰণি জনাবলৈ মই অনুৰোধ জনাইছোঁ। শ্ৰদ্ধাৰ সংগ্ৰামী ৰাইজ, অসমৰ চুকে কোণে থকা জনজাতীয় অঞ্চলৰ পৰা ইয়াত সমবেত হৈছে
প্ৰখৰ ৰজৰ মাজতো আপোনালোকে এই আমাৰ মঞ্চত উপস্থিত থাকি আমাক সফল কৰিবলৈ আপোনালোকে প্ৰস্তুত। আমি বেছি সময় মিটিং নকৰিম, বতৰৰ লগত খাপ খুৱাই আমি ঠিক সময়মতে মিটিংখন শেষ কৰাৰ কাৰণে চেষ্টা কৰিম। গতিকে যিসকল সদাকৈ ৰাইজে ইয়াত অংশগ্ৰহণ কৰিছে, মিটিং শেষ হোৱা পৰ্যন্ত আপোনালোকক ইয়াত উপস্থিত থাকিবৰ বাবে প্ৰথমতে মই অনুৰোধ জনাইছোঁ। শ্ৰদ্ধাৰ ৰাইজ, আমাৰ কাৰ্যসূচী আমি আগবঢ়াই লৈ যাব বিচাৰিছোঁ। ইয়াত আজিৰ কাৰ্যসূচীত আপোনালোকে যোগদান কৰিছে, তাৰ বাবে ৱেলকাম স্পীচ কৰিবৰ বাবে চিচিটোৱাৰ মুখ্য আহ্বায়ক সমন্বয়ক তথা সদৌ অসম ট্ৰাইবেল সংঘৰ সম্পাদক প্ৰধান আদিত্য খাকলাৰী ডাঙৰীয়াক অনুৰোধ কৰা হ'ল। আজিৰ গণসমাৱেশৰ সন্মানীয় সভাপতি, মঞ্চত উপবিষ্ট চিচিটোৱাৰ সদস্য সংগঠনসমূহৰ সন্মানীয় নেতৃবৃন্দ আৰু বিভিন্ন জাতীয় জনগোষ্ঠীয় সংগঠন, সাহিত্য সভাৰ সন্মানীয় সভাপতি, উপসভাপতি, সাধাৰণ সম্পাদক আৰু বৃহৎ পৰিমাণত আজি সোণাপুৰ মিনি ষ্টেডিয়ামত 6 জনগোষ্ঠীৰ বিৰুদ্ধে আৱাজ দিবলৈ একত্ৰিত হোৱা অসমৰ মোৰ সন্মানৰ জনজাতীয় ৰাইজ, মই আপোনালোক সকলোকে শ্ৰীচৰণত সেৱা জনাই নমস্কাৰ জনাইছোঁ। মই আপোনালোকক সকলোকে ট্ৰাইবেল সংঘ আৰু চিচিটোৱাৰ হৈ এই গণসমাৱেশলৈ আদৰণি জনাইছোঁ। আমি সকলো আজি একত্ৰিত হৈ আমি যি বাতৰি দিব বিচাৰিছোঁ সেই সম্পৰ্কত মই দুআষাৰ ক'ব বিচাৰিছোঁ। কোনো সংগঠনে কৈছে 6 জনগোষ্ঠীৰ কোনো সংগঠন, যিবিলাক সংগঠনে ট্ৰাইবেল ষ্টেটাছ ডিমাণ্ড কৰিছে, জনজাতিকৰণ ডিমাণ্ড কৰি আহিছে, বিগত 1-1.5 মাহত কোনো নেতাই কৈছে হু ইজ আদিত্য খাকলাৰী। আজি মই ক'ব খোজোঁ যে আদিত্য 1 লক্ষ মানুহ। আদিত্য খাকলাৰী কণ্ঠটো হৈছে অসমৰ 42 লাখ জনজাতিসকলৰ কণ্ঠ। আদিত্য খাকলাৰীয়ে যি কৈছে সেয়া অসমৰ এবৰিজিনেল ভূমিপুত্ৰ জনজাতিসকলৰ হৃদয়ৰ কথা কৈছে, মনৰ কথা কৈছে যে অসমৰ 6 জনগোষ্ঠীৰ জনজাতিকৰণ আমি কেতিয়াও মানি ল'ব নোৱাৰোঁ। খুবেই স্পষ্ট কথা। লোকুৰ কমিটিৰ ৰিকমেণ্ডেশ্যন ফ'ল' কৰিব লাগিব চৰকাৰে। লোকুৰ কমিটিয়ে কৈছে 5টা ক্ৰাইটেৰিয়া ঠিক কৰি দিছে। ট্ৰাইবেল হ'বৰ কাৰণে মিনিমাম 5টা ক্ৰাইটেৰিয়া ফুলফিল কৰিব লাগিব। 5টা বৈশিষ্ট্য পূৰণ কৰিব লাগিব। বৈশিষ্ট্য 1, ইণ্ডিকেশ্যন অফ প্ৰিমিটিভ ট্ৰেইট। 2 নম্বৰ, চাইনেছ অফ কণ্টেক্ট উইথ কমিউনিটি এট লাৰ্জ। 3 নম্বৰ, জিঅ'গ্ৰাফিকেল আইচলেশ্যন। 4 নম্বৰ, ডিষ্টিংটিভ কালচাৰ। আৰু 5 নম্বৰটো হৈছে বেকৱাৰ্ডনেছ। আদিম অৱস্থা প্ৰাপ্তিৰ লক্ষণ, সুস্পষ্ট সংস্কৃতি যাৰ আছে, ভৌগোলিকভাৱে বিচ্ছিন্ন ঠাইত যিসকল লোক থাকে, অন্যান্য জনগোষ্ঠীৰ সংস্পৰ্শত আহিবলৈ যাৰ লজ্জাবোধ আছে, দ্বিধাগ্ৰস্ততা আছে, এইবিলাক জনগোষ্ঠী সাংস্কৃতিকভাৱে, ভাষিকভাৱে, শৈক্ষিকভাৱে, অৰ্থনৈতিকভাৱে, ৰাজনৈতিকভাৱে পিছপৰা সেইসকল জনগোষ্ঠীকহে ট্ৰাইবেল কৰা হয়। এইটো হৈছে ভাৰত চৰকাৰৰ লোকুৰ কমিটিয়ে ৰিকমেণ্ড কৰা ৰিকমেণ্ডেশ্যন।
গতিকে এই ৰিকমেণ্ডেশ্যনটো ভাৰত চৰকাৰে ফ'ল' কৰিবই লাগিব। আমি কিয় বিৰোধিতা কৰিছোঁ? 1996 চনত মাত্ৰ এটা জনগোষ্ঠীক ST কৰিছিল 6 মাহৰ কাৰণে, আৰু সেই 6 মাহত বৰ্তমানে স্বীকৃত ট্ৰাইবেলৰ যিবোৰ ৰিজাৰ্ভ ছিট, মেডিকেল কলেজ, ইঞ্জিনিয়াৰিং কলেজ, আয়ুৰ্বেদিক কলেজ আৰু সকলোবোৰ উচ্চ শিক্ষা প্ৰতিষ্ঠানত ট্ৰাইবেলৰ কাৰণে সংৰক্ষিত আসনবিলাক কোচ ৰাজবংশী ছাত্ৰ ছাত্ৰীয়ে মাত্ৰ এটা জনগোষ্ঠী ST হওঁতে আমাৰ এই অৱস্থা, আৰু 6টাকে যদি বৃহৎ আৰু আগবঢ়া জনগোষ্ঠীবিলাক যদি ট্ৰাইবেল হ'বলৈ হয় আমাৰ অৱস্থা কি হ'ব ৰাইজ আপোনালোকে সকলোৱে বুজি পায়। আৰু সেইকাৰণে আপোনালোক ওলাই আহিছে একেলগে আৱাজ দিবলৈ, no further inclusion of any community in the list of ST। খোলা কথা, ভাৰতে স্বাধীনতা লাভ কৰাৰ ৭৮ বছৰৰ পিছত কোনো জনগোষ্ঠীক আৰু ট্ৰাইবেল কৰাৰ এতিয়া দিন আৰু নাই। ট্ৰাইবেল কৰিব বিচাৰিছে একমাত্ৰ কাৰণত বৰ্তমানৰ ট্ৰাইবেল অলপকৈ লাহে লাহে ক্ৰমান্বয়ে ডেভেলপ হৈ আহিছে, অলপ মিনিমাম কনষ্টিটিউশ্যনেল ৰাইটছখিনি আমি উপভোগ কৰি আছোঁ। সেইটোত চকু পৰিছে, চকু চৰহাবিলাকৰ চকু পৰিছে যে ট্ৰাইবেল বহুত ওপৰলৈ গ'ল, গতিকে সিহঁতক আকৌ নমাই আনিব লাগে। এইটোৱেই কাৰচাজি, আমাক পুনৰ ধ্বংস কৰিবলৈ, আমাক পুনৰ বঞ্চিত কৰাৰে এটা ষড়যন্ত্ৰ, ইয়াৰ বাদে এইটো একো নহয়। গতিকে এই ষড়যন্ত্ৰক আমি মষিমূৰ কৰিব পাৰিব লাগিব, আৰু ডেফিনেটলি আপোনালোকে যদি সহযোগ কৰে আমি CC2 ইয়াক প্ৰতিহত কৰিহে ক্ষান্ত হ'ম। এই কথাটো আজি আপোনালোকৰ মাজত ক'লোঁ। মই দীঘলীয়া কথা নকওঁ, আজিৰ সময়ত মই মাত্ৰ বসন্ত গগৈ ডাঙৰীয়াক ধন্যবাদ দিব বিচাৰিছোঁ, আটাচুৰ সভাপতি ডাঙৰীয়াক। এইকাৰণে তেখেতক মই ধন্যবাদ জনাম যে তেওঁ আমাক প্ৰমাণ কৰি দিলে যে আহোমসকল বেলেগ, বৰ্তমানৰ ট্ৰাইবেলসকল বেলেগ। আহোমসকলৰ লগত আমি সমানে সহাৱস্থান কৰিব নোৱাৰোঁ, কাৰণ তেওঁলোকৰ কথা বতৰাই বেলেগ, তেওঁলোকৰ চৰিত্ৰ বেলেগ, তেওঁলোক হৈছে আগবঢ়া, আমিবোৰ পিছপৰা। ইয়াৰ উদাহৰণটো ক'ত পালোঁ? শিৱসাগৰ জিলাত জিলা পৰিষদৰ সভানেত্ৰীত যেতিয়া মিচিং মহিলা এগৰাকী অধিষ্ঠিত হ'ল, লটাৰীৰ যোগেদি, ৰোটেশ্যনৰ যোগেদি, ৰিজাৰ্ভেশ্যন পলিচিৰ যোগেদি মিচিং জনজাতি মহিলা এগৰাকী যেতিয়াই জিলা পৰিষদৰ সভানেত্ৰী হ'ল, আটাচুৱে কি কৰিলে? ইয়াৰ প্ৰতিবাদত শিৱসাগৰ স্তব্ধ কৰি পেলালে। আৰু এইকাৰণে আজি মই আটাচুক ধন্যবাদ জনাইছোঁ, আপোনালোকে আমাক বুজাই দিলে আমি কোন আৰু আপোনালোক কোন। আমি কোন, আপোনালোক কোন, আপোনালোকে বুজাই দিলে, তাৰ কাৰণে মই তেখেতক ধন্যবাদ জনাইছোঁ। বাকী যিবিলাক সংগঠনৰ নেতাই আমাক সমালোচনা কৰিছে, কুকুৰে কাঁইট নোখোৱা গালি পাৰিছে, সেয়া মই আশীৰ্বাদ বুলি ধৰি লৈছোঁ। সেয়া CC2ৰ কাৰণে আশীৰ্বাদ, ট্ৰাইবেল সংঘৰ কাৰণে আশীৰ্বাদ। আপোনালোকে আহি এই গণসমাৱেশ সফল কৰি তোলাৰ বাবে মই পুনৰবাৰ আপোনালোকক কোটি কোটি প্ৰণাম জনাই মোৰ বক্তব্য সামৰিছোঁ। ধন্যবাদ। ধন্যবাদ থাকিল আদিত্য খাকলাৰী ডাঙৰীয়ালৈ। তেখেতৰ মূল্যৱান বক্তব্যৰ বাবে এটা ডাঙৰকৈ হাত চাপৰি মাৰি দিয়ক। ধন্যবাদ থাকিল।